মৰ্নিং এভৰিৱান সকলো চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে আজি মই লৈ আহিছোঁ এটি অত্যন্ত ভাল খবৰ। এই খবৰ হৈছে চৰকাৰী খণ্ডত চাকৰিৰ। ক'ত ওলাইছে এই চাকৰি খবৰ, কোনে কোনে এপ্লাই কৰিব পাৰিব, তাৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা কেনেকুৱা হ'ব, এপ্লাই কেতিয়াৰ পৰা হ'ব ইত্যাদি সকলো তথ্য জানিবৰ বাবে আজিৰ ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। লগতে যিসকলে এতিয়াও মোৰ মেজিকেল ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনত ক্লিক কৰি ল'ব যাতে প্ৰয়োজন সাপেক্ষে যিবোৰ আমি নতুন ভিডিঅ' দিওঁ সেইবোৰ আপোনালোকে নটিফিকেশ্যন পাই থাকিব পাৰে। তেন্তে বলক পলম নকৰি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত নতুনকৈ চাকৰিৰ এডভাৰটাইজমেণ্ট ওলাইছে আৰু এই এডভাৰটাইজমেণ্ট ওলাইছে ভাৰতীয় ৰেল বিভাগত। হয়, ঠিকেই শুনিছে, ভাৰতীয় ৰেল বিভাগে এইবাৰ 8,850টাৰো অধিক পদত নিযুক্তিৰ বাবে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে আৰু এই পদসমূহ মূলতঃ দুটা ভাগত বিভক্ত। গ্ৰেজুৱেট লেভেল আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেল শিতানত এই পষ্টবোৰ ওলাইছে। এই পষ্টসমূহত আছে ষ্টেচন মাষ্টাৰ, ক্লাৰ্ক আৰু অন্যান্য বহুতো আকৰ্ষণীয় পষ্ট। গ্ৰেজুৱেট লেভেল শিতানত ভেকেঞ্চি আছে 5,800টা আৰু নন গ্ৰেজুৱেট লেভেল শিতানত আছে 3,058টা। এই পষ্টবিলাকত এপ্লাই কৰাৰ বাবে ষ্টাৰ্টিং ডেট হৈছে 21 অক্টোবৰ 2025, অৰ্থাৎ এই মাহৰ 21 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰাৰ সুবিধা লাভ কৰিব। আনহাতে এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 27 নৱেম্বৰ 2025। হায়াৰ ছেকেণ্ডেৰী পাছৰ পৰা গ্ৰেজুৱেট পাছলৈ সকলোৱে এই বিভিন্ন ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেট লেভেল পষ্টৰ ক্ষেত্ৰত এপ্লাইৰ বয়সৰ সীমা হৈছে 18 পৰা 33 বছৰ, আনহাতে নন গ্ৰেজুৱেট লেভেল পষ্টত এই বয়সৰ সীমা হৈছে 18 পৰা 30 বছৰ। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকৰ প্ৰয়োজন অনুসৰি বা সুবিধা হোৱাকৈ আমাৰ এই এডভাৰটাইজমেণ্টটো দিয়া হৈছে, আপোনালোকে প্ৰয়োজন সাপেক্ষে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে ই হৈছে সুবৰ্ণ সুযোগ আৰু এলিজিবলসকলে গতিকে এপ্লাই কৰক আৰু চিলেকশ্যন প্ৰচেছৰ লগত জড়িত পৰীক্ষাসমূহৰ বাবে নিজকে সাজু কৰক। আমি আমাৰ চেনেলত এই পৰীক্ষাসমূহৰ কাৰণে প্ৰয়োজনীয় যিবোৰ ভিডিঅ' আছে সেইবোৰ আমি দি থাকিম, গতিকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু আমাক ফ'ল' কৰি থাকিব। থেংক ইউ ভেৰি মাছ।